হাই ফ্ৰেণ্ডছ, স্বপ্নাছ ক্ৰিয়েশ্যন এণ্ড ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি বনাবলৈ গৈ আছোঁ একেবাৰে ঘৰুৱাভাৱে ঘৰতে নিম পাতৰ গা ধোৱা চাবোন। তেনেহ'লে বলক অলপ পলম নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ। নিম চাবোন বনাবলৈ প্ৰথমতে মই এনেদৰে গছৰ পৰা নিমপাত কেইটামান ছিঙি আনি লৈছোঁ। এই নিমপাতখিনি ভালদৰে মই এৰুৱাই বাতি এটাত এৰুৱাই ল'ম আৰু ধুই ল'ম। এনেদৰে মই পাতখিনি ভালদৰে এৰুৱাই লৈছোঁ আৰু এতিয়া মই পাতখিনি গোটেইখিনি লৈ ল'ম। এয়া চাওক, মই আটাইখিনি পাত এইখিনি এৰুৱা হৈ গ'ল আৰু এতিয়া ভালদৰে পাতখিনি ধুই ল'ম। এয়া চাওক, মই পাতখিনি ধুনীয়াকৈ ধুই ল'লোঁ আৰু এতিয়া মিক্সি জাৰ এটাত আমি ভালদৰে পেষ্ট এটা বনাই ল'ম। এইখিনি মই মিক্সি জাৰ এটাত দি এতিয়া অকণমান পানী দিম, দি পিনে ভালদৰে পেষ্ট এটা বনাই ল'ম। এইখিনি মোৰ পেষ্টটো হৈ গ'ল আৰু এখন চেকনিৰ সহায়ত ভালদৰে চেকি ল'ম। নেচেকাকৈ দিলেও কোনো কথা নাই, মোৰ অলৰেডি মিহি হৈয়ে গৈছে। তথাপিতো মই চেকি পিনে দিছোঁ, অকল ৰসখিনি উলিয়াই লৈছোঁ। এইখিনি মই আটাইখিনি চেকি মই এবাটি ৰস উলিয়াই ল'লোঁ। এইখিনি মোৰ এবাটি ৰস উলিয়াই গ'ল আৰু এতিয়া মই এইখিনি লগত মিক্স কৰিম। দুটা ভিটামিন কেপচুল, এয়া মই ইয়াত দুটা মিক্স কৰি দিছোঁ। ভিটামিন কেপচুল আমাৰ স্কিনৰ বাবে বহুত উপযোগী, সেয়েহে মই ইয়াত ভিটামিন কেপচুল দুটা ইউজ কৰিছোঁ। এতিয়া চামুচ এখনেৰে মই ভালদৰে এইখিনি লৰাই ল'ম। মই এনেদৰে ভালদৰে কেপচুলখিনি মিক্স হৈ যোৱাকৈ লৰাই লৈছোঁ আৰু আনফালে মই লৈছোঁ এইখিনি চপ বেছ। ইয়াত মোৰ আধা কেজি চপ বেছ আছে, মই ইয়াৰে আধাখিনি ল'ম আৰু গোটেইখিনি মোক নালাগে। মাজত মই এনেদৰে কাটি লৈছোঁ। ইয়াৰে আধাখিনি মই এতিয়া সৰু সৰুকৈ টুকুৰা কৰি কাটি ল'ম আৰু এইখিনি মোৰ সৰু সৰুকৈ কাটি লোৱা হৈ গ'ল চপ বেছখিনি। আপোনালোকে চপ বেছখিনি যিমান সৰুকৈ কাটিব সিমান সোনকালে গলি যাব। এতিয়া মই এনেদৰে সৰু চচপেন এটাত চপ বেছখিনি দি ল'ম আৰু আনফালে কেৰাহী এখনত মই পানী গৰম হ'বলৈ গেছত উঠাই থৈছিলোঁ। এইখিনি মোৰ গৰম হৈ গৈছে আৰু এতিয়া মই ব্যৱহাৰ কৰিম ডাবল বইলাৰ মেথড। মই এই পানীখিনিৰ ওপৰত চপ বেছখিনি লৈ লোৱা চচপেনটো দি দিম। এয়া চাওক, মই এনেদৰে ডাবল বইলাৰ মেথড ব্যৱহাৰ কৰিছোঁ। এতিয়া মোৰ চপ বেছখিনি ধুনীয়াকৈ গলিবলৈ আৰম্ভ কৰিছে। মোৰ চপ বেছখিনি আছিলে কক'নাট অইল আৰু গ্লিচাৰিনযুক্ত, সেইবাবে এনেদৰে বগা হৈ গৈছে। এইখিনি মোৰ গলিবলৈ আৰম্ভ কৰিছে চপ বেছখিনি। এয়া চাওক, এইখিনি মোৰ সম্পূৰ্ণকৈ গলিলে। এতিয়া মই ইয়াত নিম পাতৰ ৰসখিনি দি দিছোঁ আৰু অকণমান সময় এনেদৰে লৰাই লৰাই পগাই উঠি মই ৰাখি দিম। এতিয়া এইখিনি মোৰ পগাই লোৱা হৈয়ে গৈছে অলৰেডি। মই 1 মিনিটমান সময় এনেদৰে পগাইছোঁ আৰু মই বেছিকৈ এনেদৰে চামুচেৰে লৰাই থকাৰ বাবে ওপৰত ফেনটো বেছিকৈ উঠি গৈছে। আৰু এতিয়া মই ব্যৱহাৰ কৰিছোঁ এইখন ছিলিকনৰ চপ চেপাৰ। ইয়াত মই অকণমানকৈ চাৰিওটা ভাগতে এনেদৰে দি গৈছোঁ। এইখিনি এনেদৰে মই দি লৈছোঁ আৰু ওপৰৰ ফেনখিনি মই এখন চামুচৰ সহায়ত এনেদৰে উঠাই দিছোঁ। ফেনখিনি থাকিলেও কোনো কথা নাই, হ'লেও দেখিবলৈ বেয়া লাগে বাবে মই এনেদৰে ফেনখিনি উঠাই দিছোঁ। এইখিনি পেষ্ট এনেদৰে 2 ঘণ্টামান সময়ৰ বাবে ৰাখি থৈ দিম ঠাণ্ডা হ'বলৈ আৰু ঠাণ্ডা হোৱাৰ পিছত চাবোনখিনি কেনেকুৱা হৈছে মই আপোনালোকক আকৌ দেখাই আছোঁ। এয়া চাওক, 2 ঘণ্টা পিছত মোৰ চাবোনখিনি ধুনীয়াকৈ টান হৈ গৈছে। এয়া চাওক, টান হৈ গ'ল আৰু দেখিবলৈ ইমান ধুনীয়া হৈছে। মই আটাইকেইপিচ আপোনালোকক এনেদৰে উলিয়াই দেখাইছোঁ। এইকেইপিচ আৰু ইয়াৰ ব্যৱহাৰো বহুত উপযোগী। নিমপাতে যিহেতু আমাৰ ছালৰ সকলো সমস্যা দূৰ কৰে, সেয়েহে আপোনালোকেও এনেদৰে বজাৰৰ কেমিকেলযুক্ত নিম চাবোন ব্যৱহাৰ নকৰি ঘৰতে এবাৰ বনাই চাবচোন। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।